নাহি পাম এরাম সেই স্থানে বসি আসন্ত হরিষি এ বৈতে অখাৰু মহন্ত কর্মযজ্ঞ এৰি চিতে মহাহৰি চিন্তিয়া মাত্ৰ এরা নাহি কাম ক্ৰোধ অগাধ অবুধ কৃষ্ণ একান্ত দাস দেখি বিদুৰৰ প্ৰেমে জৰে নীৰ চাপিৰন্ত পাশ এই জয় কৃষ্ণৰি দণ্ডতে পৰি নমিৰন্ত পাৱে পাছে ধৈৰ্য ধৰি কৰ জোৰ কৰি উচিৰন্ত ভাৱে বলজি বিদুৰ শুনা মুনিবৰ আজি কিনো ৰংগ কৃষ্ণৰ কৃপাত আখিয়া সাক্ষাৎ অলভিলো তোমাৰ সংগ আগে মোৰ বাপ সঞ্জীৱ তাপ কষ্টৰ দেৰ অসুখ আশা কৰ্মাচৰ সংসাৰৰ যতনৰ নিমিলৰ সুখ নুগুচৰি দুখ কিন্তু দেশ মাত্ৰ পাই এতেকে আবাৰ পুনৰ কৰ্মসাৰ কঢ়িওৱা পূৰ্বকৰ্ম ভৰাই কৃষ্ণপদ মূলাই বিমুখ পামৰ অধম আচাৰ পাপৰ ভাণ্ডাৰ নিষেধ যিটো পথে ধৰি আৰু ঢিলা হৰি ভক্তি সবে যন্ত্ৰ জ্ঞান আৰু সংসাৰী চেদিবা লাগাও কহিতা যিৰোকে কৰা স্বজন যেমনে পালন কোনো সংসাৰত কয়োতা মচাদি কৰি লোকক সন্দিলা তাপো যিটো কৰ্মচৰ কৰাটো কাময় কাকত কৃষ্ণ কথামিত উপায়ান ৰচিত ইপিতিবা যায় যেন সোধাটোৰে অমিত কবিয়া এই আনন্দৰ যিটো তত্ত্বদলে প্ৰভু নাৰায়ণে ব্ৰহ্মাণ্ড কৰালে তাকো প্ৰাণীশ্বৰী নিবাস কৰাও প্ৰকাশে দেখে ৰাম জীৱ সমস্তৰ যদি বোলা তুমি অভাৰত পহন্তে শুনিয়াই খবৰ কথা
ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ সব ইহবৰত যত ধৰ্ম ব্যাস পিতৃ মুখে কোনো কোনো তাৰ এই শুনিছো মৰ্ম কাহাৰ শ্ৰৱণে নাহি মোৰ মনে জাতু অল্প সুখ পাই নাৰদাদি ঋষি পৰম হৰিষি এই জাগত জুহতে গাই কৃষ্ণ কথা বোলো অমৃতৰ নিধি আতলিখ বিৰপতি নাই কোননো দাৰুণে কৃষ্ণ কথামৃতে বিৰপতি হৈবে পাই গুৰুখৰ কৰ্ণ পথে প্ৰৱেশিয়া চেৰ পৰা গৃহৰতী হেন কৃষ্ণ কথা নুশুনি বেসদা এ কোননো পধমতি এই ৰাম তজু সখা ব্যাসে এহি অভিলাষে বহিলা ভাৰত ছয় হেনবা কৃষ্ণৰ কথা তলোকৰ অবিকিঞ্চিত মতি বিভৎস বিপৰীত কৰি বিৰপত কৃষ্ণ পদে কৃষ্ণ কথা পাই যাৰ মনে ৰতি নাই তাক ৰাতি হংস ভৈলা বৃথা মাস ভৈলা হৰি হৰি পাপে নভৈলা কিছু পাপ মিছাতে পঢ়িল শাস্ত্ৰ জানো তাৰ আশা তাতে কৃষ্ণৰ বলন শুনাই নিদাৰুণ নৰকে পৰিলে এতেকে কৃষ্ণৰ কথা আমাৰ কবিয়ে ভাল উধাই যেন যেন মধুকৰ ছয় পুষ্পৰ সৌধাৰয় সেইমতে কৰিয়া প্ৰচাৰ প্ৰভু মুখ কৃপা কৰাও তয়ো প্ৰাণ গোবিন্দ মনোহৰ কথাৰে সংসাৰৰ জগতাত পাহৰিও থাকো গাত ধূলি কৃষ্ণ কথা নেত্ৰত যদি সুকৰিষি কুৰা ৰাজা মহাদশী
বিদুর পরমাহুচিত করিয়েহি প্রশ্ন ছয় চিন্তে চিন্তে কৃপাময় প্রেমে স্বামী রহিলা বিদুর দেখিলা ভাব একু হারু পুত্ৰৰ প্ৰায় এ প্ৰেমে ভয়া কুলক কুমৰী কৃষ্ণৰ বাণী পাছে ঋষি মহামানী প্ৰশংসি বুলিয়াবি জয় জয় কৃষ্ণ দেহ তয়ু পাৱে কৰো সেৱ কৃপা কৰা হে কৃষ্ণ যদুপতি তয়ু চৰণ তৰতি জন্মে জন্মে ৰহিয়া ভকতৰ ৰাতি হৰদক্ষণে হুকৰতি এই গুণনামৰ হুবনে হে কৃপাময় হৰি গুৰু জানতে চিন ধৰি বন্ধু মুকনে কিন্তু ভাষ্যতে কাছাই অইহার পরীক্ষা লই তেমনি নাও করে তাই অভিসারে নিন্দা যাবে পুণ্য ফল হয়ে যাবে মূল কোনো কিশোর যদি নিন্দা দুষ্ট লোকৰ তাক মোৰ নাহি কুকৌ আপোনাৰো দুখা ঠাকুৰ কথা ছয়